মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মায়ে বনাব পকা মিঠৈ লাড়ু আৰু মই ভাবিছোঁ যে আপোনালোকৰ আগতো পকা মিঠৈ লাড়ু ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তো এতিয়া যাওঁ ব'লক পাকঘৰলৈ আৰু মায়েনো কি কি কৰি আছে আপোনালোককো দেখুৱাম। চলো। মিঠৈ লাড়ু বনাবৰ কাৰণে মায়ে এফালে মিঠৈখিনি পগাই আছে আৰু ইয়াতে গাখীৰো দি দিছে আৰু এইফালে নাৰিকল এটা ৰুকি পেলাই অলপ ভাজি ল'লে, এইফালে কালজিৰা লৈ লৈছে আৰু এফালে ইলাচি এটা খুন্দি লোৱা গৈছে, ভজা পিঠাগুড়ি ভাজি লোৱা হ'ল আৰু এইটো ঘিউটো মানে গোট মাৰি থকাৰ কাৰণে অকণমান গলাই লোৱা গৈছে। বাকীখিনি চাই থাকিব, মই দেখুৱাই থাকিম, ভিডিঅ'টো স্কিপ নকৰি দিছে। ভাজি লৈছিলে কালজিৰাখিনি আৰু এইফালে ভাজি লোৱা নাৰিকলখিনিও দি দিলে। তাৰপিছত ইলাচিখিনিও এতিয়া দি দিছে আৰু গোটেইখিনি একেলগে মিক্স কৰি ল'ব। ঘিউ দিলে আৰু এতিয়া গোটেইখিনি লৰাই পেলাই ল'ব। এনেকৈ মিঠৈ লাড়ু বনালে খুবেই টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰিব যিসকলে বনোৱা নাই আৰু যিসকলে বনাই খাই পাইছে তো কমেণ্টত জনাব। গোন্ধটো বহুত ধুনীয়া আহিছে, যিহেতু ঘিউ দিছে গোন্ধটোতো ভাল আহিবই ন। আৰু মায়ে এয়া অলপ ইয়াতে বাকি লৈছে, ইয়াত পিঠাগুড়ি দি পেলাই আমি লাডুখিনি বনাম। এতিয়া এয়া অলপ অলপকৈ আমি বনাই যাম। এতিয়া ইয়াত পিঠাগুড়ি দি দিছে আৰু পিঠাগুড়ি আৰু মিঠৈখিনি গোটেইখিনি মানে একলগে মিলাই লৈছে। তাৰপিছতে লাডুটো বনাব পাৰিম, হয়নে নহয়? আৰু অলপ দি দিছে পিঠাগুড়ি। আমাৰ লাডু ৰেডি, মিঠৈ লাড়ু। এইফালেও কেইটামান আছে, এইকেইটা মানে অকণমান কোমলকৈ বনোৱা গৈছে, যে কিছুমান বুঢ়া মানুহ আহিলে দিলে টান লাডু খাব নোৱাৰে ন, তো অকণ ঢিলাকৈ বনোৱা গৈছে আৰু এইকেইটা অকণ টানকৈ বনোৱা গৈছে। তো আপোনালোকক দেখুৱাই দিলোঁ আজি পকা মিঠৈ লাড়ু ৰেচিপিটো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট ছেকশ্যনত জনাব।